Hello everyone, welcome back to our YouTube channel. Our Morina Hekor Ostadok Dipanwita Hekor Dindutu আহিছিলে Nilakshi Neog আৰু Dipanwita Deka তেওঁলোকক ওচৰৰ পৰা লগ পাই বহুত ভাল লাগিলে। তেওঁলোক আহাৰ লগে লগে একদম মানুহবিলাকৰ ভিৰ হৈ গ'ল ফটো উঠিবলৈ। যিমানেই নহওক বহুত ভাল লাগে দিয়কচোন, ইমান ডাঙৰ গায়িকা এনেকৈ লগ পালে ওচৰত। এইফালে সকলো মানুহ ব্যস্ত হৈ গ'ল একদম চেলফি আৰু আমিও উঠিলোঁ তাতে। আৰু এইখিনিতে মই দীপান্বিতা ডেকাক ক'লোঁ আমাৰ আৰাধ্যাৰ ইউটিউব চেনেল এটা আছে, তাৰ 24K ছাবস্ক্ৰাইবাৰ হ'ল বুলি। তেতিয়া দীপান্বিতা ডেকাক ইমান সৰু ছোৱালীজনী 24 ছাবস্ক্ৰাইবাৰ তেনেকৈ কৈছে। ভাল লাগিছে কথাটো। আৰু এনেকৈ ওচৰৰ পৰা ইমান লগ পোৱা নহয়, যিহেতু এনেকৈ লগ পালে মানুহে বহুত ভাল লাগি যায়। আৰু দুয়োগৰাকীয়ে ওচৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া। গানবিলাকত ভিডিঅ'ত আমি চালে যেনেকুৱা দেখে তেনেকুৱাই ওচৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া হয়। কিমান ভিৰ হৈ আছে। এইফালে আমাৰ ধুনু ছোৱালী বহি আছে হা পানী খাই। নিজেহে জানে কি কৰিলে। আজি হৈছে অধিৱেশনৰ শেষৰ দিন। আমি আজি এতিয়া লগ পাই আহিলোঁ নিলাক্ষী নেওগ। ওচৰৰ পৰা লগ পাই বহুত ভাল লাগিলে, ফটো চটো উঠিলোঁ। বহুত ধুনীয়া দেখিবলৈ, লগ পাই একদম বহুত ভাল লাগি গ'ল মনটো। আজি পৰিৱেশটো দেখাই দিওঁ ৰ'ব, কিমান ভিৰ হৈ আছে চাওক। আজি এতিয়া 12:30মান বাজিব। এতিয়া 12টা বজাত এয়া পৰিস্থিতি দেখাই দিছোঁ। এয়া এতিয়া আমাৰ ধুনু ছোৱালীৰ কাৰণে অকণমান নেপালী বস্তু চাব যাম। তাই নেপালী কিবা কিনিব। এয়া দুইটা লাগি আছে দেখিছে। এতিয়া ব'লক। এয়া পৰিস্থিতি, বহিবলৈ জেগা নাইকিয়া হৈ আছে একদম। আমি এতিয়া থিয় হৈ আছোঁ। আমাৰ আৰাধ্যা দেখিছেনে একদম ৰাতি 2টা বজালৈকে খাৰে আছে, চকুত একদম টোপনি নাই। আজি কি হৈছে ধুনু ছোৱালী? আমি ৰাতি একদম 3টা বজালৈকে চাইছোঁ প্ৰগ্ৰাম। 3টা নহয় 2:30 মানলৈকে। নীলাকাশক উঠাই লৈ আমি গুচি আহিলোঁ আৰু বহুত ধুনীয়া লাগিছে আহি। এতিয়া একদম 12টা বজাত আৰু ইহঁতৰ আকৌ পিছদিনা স্কুল থাকে। আজি যিহেতু নীলাকাশো আহিব, একদম শেষৰ দিনৰ পৰিস্থিতি দেখাই দিছোঁ আপোনালোকক। এতিয়া আমি নেপালী বস্তু চাবলৈ আহি আছোঁ দোকানখন। এইফালে চব ওলাইছে।
তাৰপিছত আমি এনেকৈ মেলা চাবলৈ আহিলোঁ এনেই মেলাবিলাকত সাধাৰণতে নেপালী বস্তু পাবলৈ টান আমাৰ আৰাধ্যা এটা ভিডিঅ' বনাব ওলাওঁতে নেপালী ডিঙিত পিন্ধা মণিডাল বিচাৰিলোঁ গোটেই ক'তো বিচাৰি নাপালোঁ কিন্তু ইয়াত ওলাইছে বুলি কৈছে মানুহজনে সিদিনা আহোঁতে ডিউটি আহোঁতে দেখি গ'ল এতিয়া তাকে ভাবিছোঁ চাই যাওঁ বিক্ৰীও হৈ যাব নাইচোন যিখন দোকানত চাই গৈছিল আমি সেইখনত আহিলোঁ এতিয়া নাই সেইখনত বন্ধই কৰি দিলে তেতিয়াই লৈ যায় ভাল আছিলে কাইলৈ আহিব লাগিব আকৌ এইফালে মানুহবিলাকে দাবিলাক চাই আছে তৰোৱাল ফালে চাওক পৰিস্থিতি ভিতৰতো একদম বহিবলৈ জেগাই নাই আজি শেষৰ দিনৰ পৰিস্থিতি দেখাই আছোঁ এইফালে আমি নেপালী মণি চাবলৈ আহিলোঁ এইফালে মণিবিলাক চাওকচোন কেঁচা মণিডাল 800 টকা বুলি কৈছে দেখিবলৈ ভাল লাগিছে বাৰু দামটো অকণ বেছি আৰু এইটো ৰছীটো আপুনি চাই লওক কি ৰছী বনাই আছে এইডাল গোটেইডাল পইচা বান্ধি দিছে আগৰ পুৰণা পইচাবিলাক যে আৰু তাৰ পাছতে একদম নীলাক্ষী নেওগ উঠাৰ লগে লগে আমাৰ আৰাধ্যা একদম পূৰা নাচিবলৈ ল'লে দীপান্বিতা ডেকা আৰু নীলাক্ষী নেওগৰ গানত তাই ভাল পোৱা গানবিলাকেই গাইছে যিহেতু তাই একদম গা ৰোৱাই নাই আৰু তাৰপাছত ইমান ভোক লাগিলে জানেনে সেই 2টা বজাত আমি আকৌ এনেকৈ ৰুটি আৰু ৰুটি চব্জি এনেকৈ খাই লৈছোঁহি আহি বহুত ভিৰ হৈ আছিল দেই দোকানখনত আৰু এইফালে অকণমান ডান্স চাওক আপোনালোকে মানুহবিলাকে কেনেকৈ নাচি আছে আৰু এইফালে আমাৰ আৰাধ্যা ৰ'বই পাৰা নাই একদম তাই যে গান শুনিলে ৰ'বই নোৱাৰে পূৰা নাচি আছে ভিডিঅ'টো দিওঁতে অলপ দেৰি হ'ল চ' বেয়া নাপাব ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই